আজি যেটো কথা মই ক'বলৈ গৈ আছোঁ সেইটো কথা আপোনাক ফিউচাৰত বহুত হেল্প কৰিব আৰু এইটো কথা মনত ৰাখিলে আপুনি জীৱনত কেতিয়াও কোনো বন্ধুত্ব হেৰুৱাব লগা নহয়। কিছুমান ফ্ৰেণ্ডক পইচা দি পিনে বেয়া হোৱাতকৈ পইচা নিদি পিনে বেয়া হোৱাটো বেছি ভাল, বেছি বেটাৰ অপশ্যন। কাৰণটো হৈছে আপুনি যেতিয়া কোনোবা পইচা ধাৰলৈ দিয়ে তেতিয়া আপুনি কি কৰে, আপুনি সদ্যহতে সুধি লয় কিহৰ কাৰণে লাগে, যেতিয়া প্ৰব্লেম দেখাই দিয়ে আপুনি ধাৰলৈকে দি দিয়ে। পইচা দিয়াটো আমাৰ কাৰণে বা কিছুমানৰ কাৰণে খুব সহজ কথা, কিন্তু সেই পইচা ৰিকভাৰী কৰিব আমি নোৱাৰোঁ, কাৰণ আমি মানুহক বাৰে বাৰে পইচা খুজিব খুব টান পাওঁ। ফলত কি হ'ব যে সেই ফ্ৰেণ্ডজনে বা সেই মানুহজনে আপোনাক দেখিলেও নামাতা হয় তলমূৰ হৈ পিনে গুচি যাব। চ' বেষ্ট, আপুনি যদি পইচা খোজাৰ আপোনাৰ হেবিট নাই তেতিয়াহ'লে পইচা ধাৰলৈ নিদিব। আৰু ছেকেণ্ড কথা, আমি অসমীয়া মানুহ আমি অসমীয়া এনেকুৱা বহুত মানুহ আছোঁ যি আমি মানুহৰ ঘৰে ঘৰে পইচা খুজিব বহুত টান পাওঁ, বা এবাৰ দুবাৰ খোজাৰ পিছত আমি খুজিব নোৱাৰা হৈ যাওঁ, লাজ লাগি যায়। তো তাৰ কাৰণে আপোনালোকক এটা বেষ্ট উপায় দিছোঁ যে পইচা দি পিনে বেয়া হোৱাতকৈ পইচা নিদি পিনে বেয়া হোৱাটো বেছি ভাল, কাৰণ দেখিলে কমচে কম মাতিব পাৰিব। আৰু ছেকেণ্ডলি, আপুনি পইচা ধাৰলৈ লোৱা মানে সদায় মনত ৰাখিব সেই ধাৰটো আপোনাক যোনে দিছে বহুত বিশ্বাসত দিছে। চ' সেই ধাৰটো প্ৰথমতে মাৰা আপোনাৰ দায়িত্ব। চ' মাথাত এটা বস্তুৱে ৰাখিব যে ধাৰটো আগত মাৰিব লাগে, পইচাটো মই বিপদত পাইছোঁ, যদি মই আৰু বিচাৰিছোঁ পইচা কেতিয়াবা লাগে যাতে মই পাম, তো তাৰ কাৰণে ধাৰটো আগত মাৰিব লাগিব। কিন্তু 99% মানুহ এনেকুৱা আছে পইচা লোৱাৰ পিছত ধাৰ মাৰিব পাহৰি যায়, কাৰণ ধাৰ মাৰাটো সিহঁতৰ কাৰণে জৰুৰী নহয়, পইচা পোৱাটো জৰুৰী, দিয়াটো জৰুৰী নহয়। আপুনি মেক্সিমাম মানুহ এনেকুৱাই পাব। সেইকাৰণে আপুনি পইচা দিয়াৰ আগত 1000বাৰ ভাবিব, আৰু এনেকুৱা মানুহক দিব যাৰ পৰা আপুনি ভাল ৰেছপন্স পায়। যদি আপুনি ভাল ফ্ৰেণ্ড বা এনেকুৱা হয় তেতিয়াহ'লে আপুনি অলপ বিশ্বাস কৰি দিব পাৰে, কিন্তু এটা কথা সদায় মনত ৰাখিব 99% মানুহৰ পৰা আপুনি পইচা নাপাওঁ বুলি আপুনি পইচা দিব লাগিব। চ' ৰিলেশ্যন ভাল ৰাখিবৰ কাৰণে পইচা খুব দূৰতে ৰাখক, পইচা দূৰতে ৰাখক। যদি ফ্ৰেণ্ডশ্বিপ ভাল ৰাখিব বিচাৰিছে পইচা দূৰত ৰাখক, তেতিয়া আপোনাৰ একো প্ৰব্লেম নাই। চ' পইচা দি পিনে বেয়া হোৱাতকৈ পইচা নিদি পিনে বেয়া হোৱাটো 1000 গুণা বেছি ভাল। ধন্যবাদ।